हेलो गाइस की खबर आपनालोকৰ आशा करूँ সকলো खबर ভাল মোৰো ভাল তো আজি বতৰ চাওক কেনেকুৱা হৈ আছে এতিয়া ৰদ ওলাইছে মানে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে হেতু কাৰণে ভাবিছিলো ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিম তো নোৱাৰিলো বৰষুণ দি আছিলে এতিয়া মই গৈ আছো বিয়া ঘৰলে মানে আমাৰ গাঁৱত বিয়া এখন আছে আজি নহয় কালিলৈ বিয়া তো এতিয়া মই যাব লৈছো তামোল কাটিবৰ কাৰণে এইফালে মই এতিয়া আছো ডাঙৰ বৰমাহঁতৰ ঘৰত বাইদেউ ওলাইছে সৰু বাইদেউ তো বৰমাও আহি আছে সৰু বৰমা আহোঁতে মানে মই নেমাতিলো নমতাকে আহিলোঁ তাৰপিছত ইয়াত আহি ফোন কৰিছোঁ যাম বুলি কৈছে সেইটো কাৰণে মই ৰখি আছোঁ মানে মই আৰু আগতীয়াকৈ ওলাই ৰেডি এইফালে ওলোৱা নাই বাইদেউ এটি ওলাই আছে তো ৰখি আছোঁ তালৈ গৈলেও কি পাৰোঁ দেখাম বাৰু আপোনালোকক তো চাই থাকক তো গাইছ এইফালে বৰমা আমি দুইজনীয়ে আহি দিলোঁ বাইদেউ নাহোঁ বুলি ক'লে বেটাৰ গাটো ভাল নাই সেইটো কাৰণে আহিলোঁ আৰু আমি দুইজনী তো তাত পাইলৈকে তাৰপিছত দেখাইছোঁ গুড মৰ্ণিং গাইজ কালি আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ মানে বিয়া ঘৰত কি হৈ গ'ল তাত মানুহ আছিলে তো মানে তামোল চামোল আমি পাওঁগৈ মানে তামোল চামোল কাটি শেষে কৰিলে কেইটামানহে আছিলে মানে সেইটো কাৰণে তাক গুচালোঁ আহিয়ে দিলোঁ আহি তাত দেখাব নোৱাৰিলোঁ মানুহ আছিলে ন লাজ লাগিলে সেইটো কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক তো বতৰো বৰ ঠিক নাছিলে আজিও ইমান ঠিক নাই বাৰু কলা কলা হৈ আছে গোটেই ডাৱৰ মানে অকণমান আগত বৰষুণ দিয়ে থৈছিলে এইফালে চাওঁ গোটেই পানী হৈ আছে এতিয়া আকৌ বৰষুণ দিবগৈ চাগে তো এতিয়া মই বিয়ালৈ ওলামগৈ আজি দেখাম বাৰু মানে দেখাম বাৰু নকৰোঁ ন মানুহ থাকে লাজ লাগে কি বাৰু দেখাম আৰু আপোনালোকক চাই থাকিব তেনেহ'লে ময়ো ওলাই লওঁগৈ তো চাই থাকক মই এতিয়া ওলোৱা হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সকলোৱে তো মানে মই এতিয়া অকলে যাব লাগিব মাহঁতি দেৰিকৈ যাব মানে মোক চাহ দিয়াত মাতিছে সেইটো কাৰণে মই ওলাই গ'লোঁ পূৰা এতিয়া ধুনীয়াকৈ কেনেকুৱা লাগিছে তো বৰষুণ আহি আছে এতিয়া যাওঁতে আপোনালোকক দেখাব নোৱাৰিম চাগে তো দেখাব নোৱাৰিম মানে মই দেখাব চেষ্টা কৰিম তো নোৱাৰিব পাৰোঁ মানে বৰষুণ দি আছে ন ছাতিয়ে ধৰিম নে মোবাইলে ধৰিম নে সেইটো কাৰণে দেখাব নোৱাৰিম যদি এৰে বৰষুণ মই এতিয়া দেখাম বাৰু আপোনালোকক তো তেনেহ'লে চাই থাকক ময়ো গৈ লওঁ চাই থাকক ফাইনেলি বিয়া ঘৰত পাই গ'লোহি এতিয়া এইফালে গোপিনী বহি আছে আৰু এইফালে চাহ খাব আৰু মানুহ এইফালে বুনিয়া বজাৰ বান্ধি আছোঁ আৰু সেইফালে মানুহ ভাত বনোৱা হৈছে গাইছ এইফালে কইনাজনীক কাপোৰ পিন্ধাই দিছে গোটেইকেইজনী মিলিজুলি এতিয়া মানে ষ্টাইল কৰি দিছে ধুনীয়াকৈ আৰু এইফালে কি বুলি কয় মই নাজানো ভালকৈ আপোনালোকে জানে যদি মোক কমেণ্ট কৰি জনাব আৰু আইতাহঁত বহি আছে সেইফালে তো গাইছ এতিয়া পূৰা মানুহ আহি গৈছে ভিৰ হৈ গৈছে মানে চাহ দি আমনি লাগি গৈছে সেইটো কাৰণে মই বেলেগক দি দিলোঁ চাহ দিবৰ কাৰণে মই এতিয়া ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখাব কইনা ৰেডি হৈ গ'ল এইফালে কইনা মাক আৰু সখীয়েক তো এইফালে মানুহবোৰ গাইছ এতিয়া ভাত খোৱা সময় হ'ল পূৰা মানুহবোৰ ধুনীয়াকৈ বহি কেনে ভাত খাই আছে এতিয়া ভাত চাত দি আছে আৰু মানুহবোৰ এতিয়া বিয়া ঘৰৰ পৰা আহি গ'লোঁ গধূলি হৈ গ'ল এয়া চাওক তো এতিয়া ঘৰলৈ আহিলোঁ মানে অকণমান সোনকালে আহিছিলোঁ বৰমাহঁতৰ ঘৰত বহিলোঁ সেইটো কাৰণে গধূলি হৈ গ'ল এতিয়া ঘৰলৈ আহিছোঁ তো চাই থাকক আজি ইমানতে থৈছোঁ কেনেকুৱা লাগিলে চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব তো থৈছোঁ আজিলৈ বাই